গোলাঘাটৰ বৰপথাৰত নিশা মানৱ সমাজক ভুলুণ্ঠিত কৰা এক শোকাবহ ঘটনা সংঘটিত হয়। সুৰামত অৱস্থাত থকা পিতৃয়ে ভৰিৰে গছকি হত্যা কৰিলে একমাত্ৰ অমৃত সাউ নামৰ 4 বছৰীয়া সন্তানটিক। বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত উপাৰ langtha গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। নিজ গৃহত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত আইতাকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ। আইতাকৰ ভাষ্য অনুসৰি সন্তানটিয়ে কান্দি থকাৰ বাবে পিতৃ প্ৰশান্ত সাউৱে ভৰিৰে গছকি হত্যা কৰে একমাত্ৰ পুত্ৰক। আমি নাছিলো তেতিয়া আহাৰ টাইমত। তেতিয়া মই ভাবিছোঁ যে পোৱালিটো কেনি গ'ল। মই এইফালে চাইছোঁ সেইফালে চাইছোঁ ভিতৰলৈ গৈ পেলাই চাইছোঁ উবি হৈ পৰি আছে। তেতিয়া মই সন্দেহত ভাবিছোঁ বাপেকে মাৰিলে আৰু কোন আহিব। কিয় মাৰিলে বাপেকে? বাপেকে কিয় মাৰিলে সেইটো ক'ব নোৱাৰিছোঁ দেই। না আপুনি হেৰি প্ৰশান্ত সাউৰ মাতৃ হয় নাই? গতিকে মাতৃ হিচাপে আপুনি প্ৰশান্ত সাউৱে নিজৰ সন্তানটো কিয় মাৰিব বুলি সন্দেহ কৰিলে? কেলে মাৰিব, কান্দি আছিলে হপায়, সেইকাৰণে মাৰিলে। প্ৰশান্ত সাউৱে আহিলে, আহি আৰু খাই বৈ আহিছে। সেই অৱস্থাত আমি কোনো ঘৰত থাকিব নোৱাৰোঁ, মানে চবকে দেখিবই নোৱাৰে, মাৰপিট কৰিব বিচাৰে। তাৰপাছত আমি আঁতৰি গ'লোঁ, মা মই, তাৰপাছত এই 2টা ল'ৰা ছোৱালী লৈ আঁতৰি গ'লোঁ। তাৰপাছত তাৰ ল'ৰাটো মানে এইখিনিয়ে খেলি আছিলে, তাৰ ল'ৰাটোক লৈ সি তিনিআলি ফালে গ'ল, লৈ গ'ল। তাৰপাছত আৰু আমিও ভাবিলোঁ যে ল'ৰাটোক লৈ গৈছে আনিব আৰু এনেকুৱা ভাবি আমিও আৰু থাকিলে এতিয়া হুলস্থুল কৰে যে, সেইটো কাৰণে আমি আঁতৰি গ'লোঁ, সেইফালে ছাইড হৈ গ'লোঁ। তাৰপাছত তাতে থাকিলোঁ অলপ দেৰি। তাৰপাছত আকৌ মাক আহি পিনি ঘৰত আছিলে আৰু অলপ দেৰি দেখিছে যে অহা নাই। তাৰপাছত মা ভাবিলে যে নাই এতিয়ালৈকে অহা নাই। ময়ো কেঁচুৱালৈ সেইফালে আছিলোঁ। তাৰপাছত আৰু মাক ক'লোঁ যে ফোন কৰি ক'লোঁ যে নাই বোলে, ছোৱালীটোৰ কাপোৰ কেইটামান আনি দে ক'লোঁ। তো মা সেয়া কাপোৰ দি থ'বলৈ মোক গৈছিলে। সেই যাওঁ অৱস্থাতে মানে সেতি আহি পালে চাগে বাপেকে আৰু পিতেকে। তাৰপাছতে সেই অৱস্থাতে মানে তাক ল'ৰাটোক কিজান কান্দি আছিলে, আইতাক চিঞৰি সেই অৱস্থাতে কিজান তাক সেনেকুৱা মাৰি পেলালে আৰু।